ইতিমধ্যে আমি এতিয়া আমাৰ খানা বনোৱাৰ পৰ্যায়ত পাইছোঁহি। হাঁহটো এতিয়া মাৰিছা নেকি তুমি হাঁহটো এতিয়া মাৰিছেহে। এইটো বহুত ট্ৰেজিক এটা চিটুৱেশ্যন, চাব নোৱাৰি। এয়া আমাৰ মাছ ভজা হৈ গৈছে। এয়া পিটিয়ে বনাই আছে, এইফালে হাঁহটো ধপধপাই আছে। হাঁহ মৰা কাৰ্যসূচী একদম মজা লাগিছে। একদম মুখটো সমান হৈ গৈছে মোৰ। এইটো বিউটিফাই মি লগাই দিছোঁ। বিৰাট ধুনীয়া লাগিছে নিজকে দেখিবলৈ দেই। সেইটো ফিছ কাৰী বনি আছে, একদম পূৰা লেটেষ্ট ফিছ কাৰী। মজাকৈ বনিব, খাই খুব ভাল লাগিব দেই। হাঁহটো বেচেৰাটো সেই তাক বোলে কঁকালত মাৰি দিলে। হাঁহটো কঁকালত সি দুখ পাইছে। তাৰ কি ফ্ৰেকচাৰ হৈছে, লাম্বাৰ পাৰ্টিৰ পৰা গৈছে নেকি তাৰ ন। কিন্তু ফুল চুইং চলি আছে। লাইটৰ পোহৰটো বেছিকৈ নিদিওঁ কাৰণ একদম বগা হৈ যায়। এইটো বৰ ধুনীয়া হাঁহ, একদম এই ডাঙৰ হাঁহ। এইখিনি মাছৰ ফ্ৰাই অলৰেডি হৈ গৈছে। এইখিনি যাব ইয়ালৈ, খাই বিৰাট মজা লাগিব দেই। গাহৰি পোৱাখিনি কি হ'ল? নাই খতম, গাহৰি খতম। সেইটো ষ্টাৰ্টাৰ আছিলে আমাৰ গাহৰি পূৰা খৰিকা দিয়া। ইতিমধ্যে আমাৰ মাজত এতিয়া উপস্থিত হৈছে মহান এয়া ৰাজু। সেই তাত দেখুৱাই দিছোঁ এবাৰ। পূৰা ফুল চুইং চলি আছে, প্ৰিপেৰেশ্যন ঠিক আছে। এতিয়া মই বনাইছোঁ। এতিয়া মই এইটো আচলতে মই এটা কথা ক'ব নোৱাৰোঁ। এই লাইটটো দি দেখুৱাইছোঁ কেনেকুৱা মাংস বনাইছোঁ। মাংস নাই, মাছ। চ' আমাৰ এতিয়া দেখিছে, আমাৰ অলৰেডি বস্তুবিলাক ৰেডি হৈছে। ছেকেণ্ড পাৰ্টটো আহিব, খোৱা পৰ্বটো। এতিয়া আমাৰ বনোৱা পৰ্বত আছোঁ। ছেকেণ্ড পৰ্বটো আহিব, আমি য'ত আপোনালোকক দেখুৱাম কেনেকৈ খোৱা হ'ব আৰু কেনেকৈ হাঁহটো বনোৱা হ'ব।